নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে কাহ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আমি উশাহ লোৱা নলীৰ ওপৰৰ অংশৰ ইনফেকশ্যন হোৱাৰ ফলত কাহ হয়। এই বেমাৰৰ লক্ষণসমূহ হ'ল ডিঙি খুৰখুৰাই, বুকু বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, গা বিষায়, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ ওলায়। কাহ ভাল হোৱা ঘৰুৱা উপায়সমূহ হ'ল অপৰাজিতা শিপাৰ ৰস 5 চামুচ ল'ব, পানী 1.5 চামুচ ল'ব, 2টা মিহলি কৰি ৰাতিপুৱা গধূলি 2 টাইম খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। লং 4টা ল'ব, পানী 1 গিলাচ ল'ব, 2টা মিহলি কৰি গৰম কৰি 1 কাপ হ'লে নমাই থৈ চাকনিয়ে চাকি কুহুমীয়া হ'লে খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। এইটো 3 দিনহে ব্যৱহাৰ কৰিব। ৰচুনৰ ৰস 5 টোপাল ল'ব, মৌজোল 1 চামুচ ল'ব, 2টা মিহলি কৰি প্ৰতিদিনে 2 টাইম ব্যৱহাৰ কৰিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি। শুকান পিপলি এটা লৈ চুবাই চুবাই খালে কাহৰ পৰা উপশম পাব পাৰি। পিপলি আপোনালোকে বজাৰত বিচাৰিলে পাব। এই পিপলি আনি শুকুৱাই ব্যৱহাৰ কৰিব পাৰিব। তুলসীৰ ৰস 2 চামুচ ল'ব, মৌজোল 1 চামুচ ল'ব, 2টা মিহলি কৰি 2 টাইম প্ৰতিদিনে খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। আজবাইন 1 চামুচ ল'ব, 1 গিলাচ পানীত গৰম কৰি 1 কাপ নমাই থৈ চাকনিয়ে চাকি এনেকৈ 3 দিন খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। ব্যায়াম কৰিও এই বেমাৰ ভাল কৰিব পাৰি। ব্যায়ামকেইটা হৈছে প্ৰণায়াম আৰু মকৰাসন। ধন্যবাদ।